নমস্কাৰ বন্ধু-বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ৰেচিপি ভিডিঅ'লৈ। ঢেকীয়া শাক খাই কোনে কোনে ভাল পায় জনাবচোন। মই কিন্তু খুব ভাল পাওঁ। তাৰে এটি ৰেচিপি শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত। এইফালে কেৰাহীখন পাতি মই ইয়াত পিঁয়াজ আৰু এটা শুকান জলকীয়া ভাজি লৈছোঁ। এইখিনি অকণমান ভজাৰ পিছত ইয়াত মই কুটি লোৱা ঢেকীয়া শাকখিনি দি দিছোঁ। এইখিনি খুব ভাজিম এতিয়া। অলপ বহি যোৱালৈকে ভাজি থাকিম লৰাই। এনেদৰে ভাজি লৰাই ভাজি থাকিম ধৰিছেনে। এতিয়া ইয়াত দিম মই অকণমান নিমখ, আৰু অকণমান হালধি। এইখিনি খুব ভালদৰে মিক্স কৰিম। এতিয়া এনেদৰে লৰাই ধুনীয়াকৈ ভাজি ল'ম। দেখিছেনে কমি আহিবলৈ ধৰিলে। এতিয়া মই গেছৰ ফ্লেমটো কমাই দি ঢাকোন মাৰি দিম। এইফালে দুটা থৈছোঁ মই কণী। এই দুটা মই ঢেকীয়া শাকেৰে ভাজিৰ লগত এড কৰিম। এইখিনি চাম এতিয়া দাঙি। এইখিনি হৈ গৈছে আৰু এতিয়া মই ইয়াতে দি দিম মই যি দুটা দেখাইছিলোঁ আপোনালোকক কণী দুটা, সেই দুটা বাতি এটাত ভাঙি ল'লোঁ। এইখিনি মই ইয়াতে দি দিম। গেছৰ ফ্লেমটো অকণমান বঢ়াই লৈ এইখিনি মই খুব ধুনীয়াকৈ ফেটি ল'ম। খুব ধুনীয়াকৈ ফেটি ভাজি থাকিম। ইয়াক এনেকৈ ভাজোঁতেই শুকাই আহিবলৈ ল'ব। অলপ শুকোৱাৰ নিচিনা লাগিছে, লাগি ধৰিছে। এইখিনি দেৰাই দি কিনে সম্পূৰ্ণ শুকাই গ'লে এতিয়া এই ডিমখিনিৰ লগত ঢেকীয়া শাকখিনি মিক্স কৰি আকৌ এবাৰ মই লৰাই ধুনীয়াকৈ ভাজি ল'ম। আপোনালোকে যদি খোৱা নাই খাই চাবচোন। এনেদৰে ডিম আৰু ঢেকীয়া শাকৰ ভাজি খুব ভাল লাগে। মোৰ কিন্তু খুব প্ৰিয়, মই খুব ভাল পাওঁ। এতিয়া মই গেছৰ ফ্লেমটো কমাই লৈ এইখিনি অলপ ভাজি থাকিম লৰাই। লৰাই ভাজি হৈ গৈছে আৰু এইখিনি মই ইয়াত দেখুৱাৰ ধৰণে ধুনীয়াকৈ মিলাই ল'ম। সময়ৰ কাৰণে এইখিনি এনেদৰে ভাজি থাকিম মই অকণমান লৰাই। গেছৰ ফ্লেমটো কমাই ল'ব। এনেদৰে ভাজি এতিয়া মোৰ ভাজি ৰেডি হৈ গৈছে। আপোনালোকেও খাই চাবচোন এনেদৰে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।